মোৰ ইউটিউব চেনেললৈ সকলোকে নমস্কাৰ জনাইছোঁ। এইটো এটা ভ্লগ ভিডিঅ' যি আমাৰ বজালী অঞ্চলৰ পৰিহৰিশ্বৰ দেৱালয়ৰ পৰা ওলোৱা বিচেনেৰা যানৰ ওপৰত বনাইছোঁ। বহুতে এই যানটো দেখিছে আৰু বহুতে দেখা নাই, আৰু কিছুমানে এইটোৰ কথা নাজানেও। যিসকলে নাজানে আৰু দেখা নাই তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এই যানটোৰ মহত্ব, বিশেষ কি কথা আছে আৰু যানটো কেনেকুৱা সেইবিলাক দেখুৱাম এইখিনিয়ে। তো প্ৰথমতে যানটো দেখুৱাই লওঁ। এই যে মোৰ পিছফালৰ এইটো আছে, এই পুখুৰী নহয়, এইটো জানেই। তো লেতেৰাৰ কাৰণে আৰু বহু অলপ ইয়াৰ পৰা এই যানটো যাব লাগে। এটা ভাঁজ আছে, ভাঁজটোৰ পৰা আৰু অলপ যাব লাগে। তাতে এখন ৱাল এখন আছে এই যানটো মাৰ, সেইৰ কাৰণে সোঁত নবয় আৰু এনেকুৱা গেট জমা হৈ লেতেৰা হৈ গৈছে। সেইখন দলং আৰু এইটোৱে যান। তো এইটো পৰিহৰিশ্বৰ দেৱালয় যি ডুবি অঞ্চলত আছে। আমাৰ পৰা এইখিনি গাড়ী সত্ৰ বুলি কয়। ইয়াৰ পৰা এই দলংখন পাৰ হ'লেই ডুবি অঞ্চল হয়, কিন্তু অলপ যাব লাগে। মই এটা ভ্লগ ভিডিঅ'ত দেখুৱাইছোঁ এইটো। তো এটা তাৰে তলত এটা সেইটো মন্দিৰ এটা কাৰণতে বনোৱা হৈছে। বহু পুৰণি কালত এগৰাকী খেতিয়কে সেই ঠাইখিনিত তেতিয়া মন্দিৰ নাছিল। প্ৰায় 1300 খ্ৰীষ্টাব্দ মানত, প্ৰায় 1300 আগতে হোৱা নাছিল, 1300 পাছতে হৈছে। তাতে এটা বিৰিণাৰ চোপা আছিল আৰু তাতে এটা গাই গৰু আছিল। আৰু গাই গৰুটোৰ নিজা আপুনি এনে ক'তো গাখীৰ নোলায়। সেই সেই যেতিয়া মানুহে সেই গাই গৰুটোৰ পৰা গাখীৰ ওলাবলৈ চেষ্টা কৰে, কিন্তু এই গৰুটোৱে গাখীৰ নিদিয়ে। কিন্তু বিৰিণাৰ চোবা এটা আছে, এই চোবাটোত গাই গৰুটো ঘাঁহ খাবলৈ আহোঁতে নিজে গাখীৰ পৰিবলৈ ধৰে। আৰু তাৰপিছত এগৰাকী মানুহে সেইখিনি খান্দি চালে আৰু তাৰপিছত দেখিলে যে তাতে এটা শিৱৰ মূৰ্তি আছে, শিলাখণ্ড আছে, এটা শিৱলিংগ আছে আৰু এটা শিৱৰ বহুকেইটা দেৱতা আছে। তাৰে এটা শিলা স্তম্ভ বা শিলা আছে। আৰু সেইটো তেতিয়া তেওঁ উঠি আনি তাতে অলপ ওপৰত তেওঁৰ কোদালত লাগি অলপ ভাঙিছিলে। তাৰপিছত তেওঁ ৰাতি এটা সপোন দেখিলে যে সপোনটো শিৱ আহিছিলে। সপোনটোত শিৱ আহিছিলে, ভগৱান শিৱ আহিছিলে। আৰু তেওঁ ক'লে যে এইটো কি কৰিলি, মই ইমান সময়ে তপস্যা কৰি আছিলোঁ, তই মোক কিয় জগাই দিলি। তাৰপিছত তেওঁ সেই ততালিকে তাৰে পিছদিনাখন তাতে এটা অলপ চালি তালি দি এটা মন্দিৰৰ নিচিনা কৰি দিলে। আৰু তাৰে পৰাই প্ৰত্যেক বছৰে তাতে বানপানী হয়। তাৰে কোৱা হয় শিৱৰ লিংগৰ পৰা বানপানী হোৱা বুলি কোৱা হয়। আৰু তাৰে পৰাই পানী প্ৰবাহিত হৈ এই যানটো হৈছে বুলি এটা লোককথা আছে। এই যানটো তো এয়াই আছিল। আৰু এই যানটো বিশেষ একো নাই, এইটো বৰ্তমান লেতেৰা যান। আগতে ইয়াৰ পানীও শুকাইছিলে, কিন্তু এতিয়া পানী ববই নোৱাৰি যেতিয়া শুকাব ক'ৰ পৰা। এতিয়া ইয়াৰ গেটবিলাক ইয়াতে জমা হৈ আছে। আৰু কি ক'ম, এইটোৱে যান। এয়াই যান। নমস্কাৰ, মই ধৃতিষ্মান দত্তই এই ভিডিঅ'টোৰ পৰা আৰু পুনৰ বেলেগ ভিডিঅ' লৈ আহিম। ভ্লগ ভিডিঅ' নিম, ছিংগিং ভিডিঅ' নিম, যি লাগে তাকে। কিবা ভিডিঅ' যদি লাগে তেতিয়া মোক প্লিজ কমেণ্ট কৰি ক'ব। মই তাৰে পাৰিলে তাৰে পিছদিনাখন বা তাৰে পিছদিনাখন এই ভিডিঅ'টো বনাই দিম। কমেণ্ট কৰি ক'ব। আৰু ভিডিঅ'টো কেনে লাগিলে ক'ব। নিশ্চয় অলপ হ'লেও কিবা জানিব পাৰিছে বুলি মই ভাবোঁ। আৰু প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু প্ৰেছ দ্য বেল আইকন। নমস্কাৰ।